মানে আজি আমি যাম শ্বুটিঙত। এইফালে গোটেই আমাৰ হিৰো সোপা আছে, হিৰো আৰু গুণ্ডা। তো এইফালেও আছে আমাৰ এইফালে মানে পুৰা মেইন হিৰোজনৰ পৰা পিষ্টল চিষ্টল লৈ আছে। তো মানে ভিডিঅ'টো চাব কেনেকুৱা ভাই কমেণ্ট এটা কৰি দিব। আৰু এইফালে গোটেই মানে আমাৰ টিমটো আৰু এইফালে আমাৰ এজন লাজুকীয়াজন, এইফালে আমাৰ এজন হেৰি আৰু পৰিচাজন। লোকেশ্যনত পালোহি, এইফালে কেমেৰা চেমেৰা ঠিক কৰি আছে। তো মানে কেমেৰা ঠিক কৰি আছে, মোৰ ওচৰৰ পৰা দেখাই দিছোঁ। এইফালে আমাৰ কেমেৰামেনে পুৰা কেমেৰা ঠিক কৰি আছে। তো চব মানে ইয়াতে আছে আৰু বৰষুণ দি আছে, ছাতি ল'বলগীয়া হৈছে। এইফালে আমাৰ হিৰো দুটা শ্বুটিং চলি আছে। হিৰোকেইটা হাই এটা কৰি দে। এইফালে আমাৰ হিৰো দুটা, এইফালে আমাৰ লোকেল হিৰো। শ্বুটিংটো অকণমান দেৰি আছে, দেৰিকৈ আহিব মোৰ শ্বুটিং, সেইকাৰণে অলপ ভিডিঅ'কৈ কৰি আছোঁ, জেগাবিলাক চাই আছোঁ। নিজৰ গাঁৱতে বাৰু, বেছি দূৰত নহয়। তো চাব আৰু ভিডিঅ'বিলাক। আৰু এইটো ভিডিঅ' যদি আপোনালোকে চাবলৈ বিচাৰে, PJ প্ৰডাকশ্যন প্ৰেজেণ্ট বুলি আছে চেনেলটো। তো মই লিংক দি দিম ডিছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'বিলাক চাই দিব। তো সৰু চেনেল, বেছি ডাঙৰ নহয়, তো অলপ ছাপোৰ্ট কৰিব। আজিৰ দিনটোত কোনোৱে নাহিব নেকি এটা বছক কি বুলি জবাব দিম আজি কবি আৰু কি কৰ এটা আহিলেহে আজি আমাৰ কপালে বেলেগ এটা লোকেশ্যনত আহি আছোঁ। তো চবেই মানে এতিয়া আহি আছোঁ আন এটা লোকেশ্যনত। হেল্ল' বুলি কৈছোঁ, এইটো বহুত দেৰিকৈ আহিলে। ফাইনেলি এতিয়া আমি আন এটা লোকেশ্যনত পালোহি আৰু ইয়াতে এতিয়া শ্বুটিং হ'ব। তো এইটো আমাৰ এটা বেলেগ এটা লোকেশ্যন। তো এইফালে ল'ৰাবিলাক আহি পোৱা নাই কাৰণে ৰখি আছে। লাইকটো কৰি দিব ভিডিঅ'টো, কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগে চাই। চশমা পিন্ধি চাইচোন, সেইযোৰ মানে একো দেখি নাপালোঁ কেমেৰাটো। তো এইযোৰ মানে আকৌ বেলেগ এযোৰ পিন্ধি চাইচোন, পিন্ধিবই পোৱা নাই। ये ठीक है। तो এইডোখৰত মানে এতিয়া শ্বুটিং চলিব। আকৌ এটা বেলেগ লোকেশ্যনত আহি পালোহি আৰু ইয়াত মানে লোকেশ্যনটো পূৰা বাৰিষা বতৰ, ৰাস্তা পূৰা পানী বাগৰি আছে। এইডোখৰতে মানে বেলেগ এটা শ্বুট লোৱা হ'ব এতিয়া। তো এইডোখৰতে হ'ব আৰু তো এতিয়া চাই থাকিব ভিডিঅ'টো। তো কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি ল'ব। তো এইডোখৰতে এতিয়া শ্বুট এটা হ'ব, পানীতে পৰিলোহি। काले शीशे काला ऐनक पाया काला चंडीगढ़ तेरे करके आया नहीं तेरे दासी अंबाला मुंडा में पंजाबी कुड़िया कहंदी ला 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 कुर्ता पजामा काला 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 कुर्ता पजामा काला 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 कुर्ता पजामा ইয়াত ল'বলগীয়া হৈছে, পানীখিনি মানে পাৰ হৈ যাবলৈ অলপ অসুবিধা হ'ল। এতিয়া টমটমৰ শ্বুট এটা আছে। এইফালে এতিয়া আমাৰ টমটমৰ এটা শ্বুট চলি আছে আৰু এইফালে আমাৰ ধনদা এতিয়া টুকটুকি ওলা হৈ গৈছে। এইফালে আমাৰ হিৰো বহি আছে পাছ চাইডে। কেমেৰামেন
লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বেগত ভৰাই থ এইটো বেগত ভৰাই থ বেগটো খুলি দিবি এতিয়া তই মানে কি কৰিবি বেগটোত একদম ঢেৰ টকা দেখা দাদা আপুনি ক'ৰ পৰা আহিলে চালাম আলাইকুম এজন আমাৰ পুৰা দাড়ি আছে এজন মিয়া যেন লাগে কিন্তু মিয়া নহয় আকৌ বৰ ধুনীয়া গান গায় ল'ৰাজন আৰু বহুত ধুনীয়া লাজ কৰে এইফালে মানে পুৰা টমটম চলাই আহিছে ল'ৰাজন পুৰা লাজ চাজ কাৰণে বিয়া বাৰু পাৰা নাই কোনোবা ধুনীয়া ছোৱালী আছা যদি আৰু এইফালে আমাৰ শ্বুট চলি আছে টমটমৰ নাই দাদা যাব নোৱাৰিম পানী বহুত আছে নহয় নহ'লে নোৱাৰিব গাড়ী নাযাব দাদা মানুহ এজন গৈ আছে বেগত পৰা টকা অলপ লৈ গৈছে মই দেখিছোঁ মই এতিয়া নমাই দিছোঁ টমটমৰ পৰা অঁ ঠিক আছে মানে বন্ধুসকল পানীৰ মাজত আহি আছোঁ পুৰা পানীত আহি আছোঁ ন এতিয়া জোতাত মানে বহুত পানী সোমাই গ'ল সেনেকৈ আহি আছোঁ ন জোতা পিন্ধি পুৰা মানে জোতাত পানী সোমাই আছে আৰু লগৰবিলাক চব পাঁচ চাইডে আহি আছে লাইনকৈ তো মই মানে আগত আহি আছোঁ আৰু আগত আমাৰ কেমেৰামেন গৈ আছে তিতিলি নে জোতা তিতিল নে তিতিলে তিতিলে এতিয়া নেক্সট লোকেশ্যনত গৈ আছোঁ আগত আৰু আন এটা লোকেশ্যন আছে বঢ়িয়া লোকেশ্যন এটা আছে काले शीशे काला ऐनक पाया काला चंडीगढ़ तेरे करके आया नहीं तेरे दासी अंबाला मुंडा में पंजाबी कुड़ियां कहंदी ला 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 তো বন্ধুসকল আজিলৈ ব্লগটো ইমানে আছিলে মানে শ্বুটিং আজি কৰিব নোৱাৰে আৰু বতৰটো বহুত ডাৱৰীয়া হৈ আছে মানে বৰষুণ আহি আছে চব মানে এতিয়া ঘৰা ঘৰি গৈ আছে আমিও মানে ঘৰা ঘৰি আহিলোঁ এইফালে মানে আমাৰ কেমেৰামেনো ঘৰলৈ গ'লগৈ আৰু আজিলৈ এতিয়া ভিডিঅ' নবনাওঁ তো ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক এটা কৰি দিব আৰু যদি কোনোবা নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাঁওখন দেখিছে পূৰা পানী হৈ আছে মানে শ্বুটিংটো এসপ্তাহমান চলিব তো ব্লগ দি থাকিবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব আৰু